Welcome back to my YouTube channel Sanubara. Patumi dik alom sumila ronghang pim puenut arloso hadak thoi ke do tum paro tum lason kerasing pen mekai de tang hoa asota do tang hoa pogolon lason ne likar julong la pen nili Instagram long arleng do pik nili phan SMS nang kori laso pan laso video salam lo azat jat lo অলপমান কাৰ্বিত বকিল তো হেৰছটো ৱেলকাম বেক টু মাই ইউটিউব চেনেল অলপমান মই নিজৰ কাৰ্বি ভাষা দি কিবা বলকিলো বুজি নাপালে থাক বা চ' মনটো বহুতে বেয়া লাগিছে কি ক'ম আৰু দিয়ক আঘাত লাগিছে আৰু কাৰণ মোৰ ভণ্টি লাগিলেহেঁতে ভাবকচোন তাইও এটা সপোন আছিলে কিবা 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 উন্নতি কৰিবলৈ ইমান সৰু 5 বছৰৰ পৰা আহিছে ভাবকচোন 5 বছৰে ই টিকুট মানি আহিবলৈ মই 4 বছৰতে আহিছোঁ বোলে মাক সুধিছিলোঁ 4 বছৰ মই মা গাখীৰ নাছিলোঁ কিন্তু পাহাৰীয়া ঠাই না পঢ়া শুনা আমাৰ জীৱনটোৰ কাৰণে কিবা এটা ভাবি এইফালে পঠাই দিছিলে আৰু সেইটো কাৰণে আজি ইমানখিনি হেৰি জ্ঞান লৈ পঢ়ি পেলাই যিখিনি হেৰি লৈ পেলাই আপোনাৰ সন্মুখত আজি ভিডিঅ' বনাই আছোঁ এইটো ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি ফূৰ্তি ফাৰ্তা একো নাই কাৰণ মনটো ইমান এটা ভাল নহয় কাৰণ কিছুমান মানুহে গম পাইছে চাগৈ আমাৰ নগাঁও ৰহাত এটা ঘটনা ঘটিছে বোলে বহুত হাহাকাৰ কৰি দিছে বহুত হেৰি কৰি দিছে মোৰ মন কাৰণ ভাল লগা নাই কিবা এটা মনটো মানে মোৰ এজন কাৰ্বি হৈ পেলাই যদি এজন ইউটিউবাৰ সৰু হ'লেও মাত এটা দিলেহে কিবা এটা অলপমান ছাপোৰ্ট কৰাৰ নিচিনা হ'ব বহুতো মানুহে মোৰ ইনষ্টাগ্ৰামত মেছেজ কৰিছে তো সেইবাবে এনেকৈ ভিডিঅ' এটা বনাবলৈ আকৌ আহিছোঁ ভিডিঅ'টোনো কমনো কি তো বহুতে বেয়াও লাগিছে আৰু কি কৰিম মই নেমু ছিঙিবলৈ আহিছোঁ নেমুত মাজত সোমাই এনেকৈ কথা ক'ব লগা আছে চাওক এই মোনাত মই নেমু ভৰাই ল'লোঁ যাবলৈ ওলাইছিলোঁ কিন্তু ভাবিলোঁ ঘৰতো ইমান সময় নাপাওঁ ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ চাক সুমিলা ৰংহাংপি লিখে তাই মোৰ ভণ্টি লাগিব কাৰণ মই ৰংহাঙে লিখোঁ কাৰণ তাই মোৰ ভণ্টি লাগিব আমাৰ কাৰ্বি নিয়মত মাতা কোৱাত মোক দাদা বুলি অসমীয়াততো বাৰু তেনেকুৱা ঢেৰ কিবা কিবি মাতিব পাৰে কিন্তু তাই মোক ভণ্টি লাগিব ভণ্টি অৰ্থাৎ তাইৰ ঘৰ আমৰি চাইডে বৈঠেলাংচৰ চাইডে মোৰ ঘৰো কাৰ্বি আংলঙতে হামৰেনৰ ফালে এইফালে সিহঁতক পাহাৰীয়া ঠাই আমাৰ বাৰু অকণমান এতিয়া গাড়ী মটৰ বাৰু চলে ইহঁততো বহুত পাহাৰীয়া ঠাই দুখীয়া কাৰণে তাই মানুহৰ ঘৰত কাম কৰি এনেকৈ অলপমান পঢ়িবলৈ আহিছিলে তো বোলে সৰুতে আনিছিলে বোলে কিবা 5 বছৰীয়া বয়সতে চব মোৰ ক্লাছত পঢ়া চবেই গুচি গ'লগৈ মইহে আছোঁ এতিয়া স্কুলখনৰ কাৰ্বি ল'ৰাটো এতিয়া কাৰণ ময়ো ইয়াতে সৰুৰ পৰা ডাঙৰ হোৱা হ'লেও মই কাৰ্বি ভাষাটো এৰা নাই কাৰ্বি ভাষাত মই জানো ব্লগ চগ বনাব পাৰোঁ কিন্তু মই অসমীয়াত এই সৰুতে শিক্ষিত অসমীয়াতে মই আজি অসমীয়াতে ভিডিঅ' বনাই আছোঁ চ' মনটো বহুতে বেয়া লাগিছে এতিয়া যি হ'ল যাতে আৰু আগলৈ যাতে এনেকুৱা নহওক যাতে চাওক মোৰ অথনি মোক কাঁইটডাল পিন্ধিছিলে ইয়াত ভৰিত কাঁইট পিন্ধিছিলে এনেকুৱা ৰাম বিষাইছে তেতিয়া ভাবিলোঁ মোক কাঁইটডাল সোমাওঁতে ইমান বিষ আৰু এজনী ছোৱালীক এনেকৈ জিন্দাত তেল জ্বলাই পেলাই কেৰাচিন তেল ঢালি তেখেতক মাৰি পেলাইছে তো কেনেকুৱা লাগিব মোক কাঁইট এডাল সোমাওঁতেও ইমান বিষ কি ক'ম মানে ক'বলৈ মোৰ একদম ভাষা নাইকিয়া হৈ গৈছে আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব একো নালাগে বাৰু মই সদায় হাঁহি থকা মানুহ মই কিন্তু আজি এনেকৈ ভিডিঅ'টো বনালোঁ চ' কি ক'ম আৰু মোৰ ঘৰত যাওঁ তো যি হ'ল যাতে আগতো এনেকুৱা নহওক আৰু বহুতো মানুহে মোক কৈ থাকে তহঁতৰ কাৰ্বিবিলাক পাহাৰীয়াত থকা পাহাৰত কচু চচু খাই থকা মোৰ ইয়াতে কৈ থাকে অসমীয়া মানুহে মই বেয়াকৈ ইহঁতক নকওঁ চাওক আমি সৰুৰেতো তাত তেল দেখি নাপালোঁ সৰুৰ পৰা হেৰি দেখি নাপালোঁ কাৰণ তাত পাহাৰীয়া এলেকাত তাত খাবলৈ তেল বিচৰাটো দূৰৰে কথা আছিলে এতিয়াহে মুকলি হৈছেগৈ সৰুতে যি পাহাৰত জন্ম হৈছিলোঁ ক'ব লাগিব না ভাই তেলটো দূৰৰ কথা নিমখ অকণকৈ খাবলৈ নাই ৰাতি চাউলটো দূৰৰে চাউল 1 কেজি চাউলে চালা এপোৱা ভাগতে নপৰে চাউলৰ দুগহা ভাত তেনেকৈ খাই আজি এনেকৈ ডাঙৰ হৈছোঁহি মই সৰুৰ পৰা মানুহৰ ঘৰতে আছোঁ বাৰু যথেষ্টখিনি মোক আগত থকা মালিকহঁতেও মোক সহায় কৰিছে আৰু তেনেকৈ ডাঙৰ হৈছোঁ যাওঁ মই তাত মই একেলগে বহি ভাত খাইছিলোঁ একেলগে মোক ছাবস্ক্ৰাইবে কৰি থৈছে সিহঁতে একেলগে বহি খাইছিলোঁ সমানে খাইছিলোঁ সমানে কৰিছিলোঁ সমানে কাম কাজ কৰিছিলোঁ মই নোৱা কামটো ইহঁতে সহায় কৰি দিয়ে ইহঁতে নোহোৱাকৈতো মই সহায় কৰি তো নিজৰ ল'ৰা নিচিনাকৈ আছিলোঁ তাত মই অলপমান কিবা ভুল কাম কৰাৰ কাৰণে মই নিজে গুচি আহিব লগা হ'ল বাৰু একো নাই দিয়ক এতিয়া ময়ো বেয়াকৈ নকওঁ চ' ন্যায় দিয়ক আৰু ভণ্টিজনী মোৰ কাৰণ ভণ্টি লাগিলেহেঁতে চাইছিলোঁ মই আমাৰ কাৰ্বি নিউজ মই বহুতো ছাবস্ক্ৰাইব কৰি থৈছোঁ ইউটিউবত মই বহুতো চাইছোঁ আৰু বেয়াও লাগিছে সেইবাবে মই অলপমান মাত দিলোঁ বেয়া লাগিছে আৰু বাৰু যি হ'ল দিয়ক কাৰণ মোৰ ৰংহাং লিখোঁ আৰু তাইও ৰংহাংপি লিখে মোৰ ভণ্টি লাগিলেহেঁতে মোক দাদা মাতিলেহেঁতে
এতিয়া যিহেতু নাই ৰহা মোৰ বাৰু বেছি ওচৰতে ৰহাটো এইকণতহে যাবই পাৰে ওচৰতে চ' ঠিক আছে কিনো কৰিম আৰু একচুৱেলি থাকিবই নালাগে দিয়ক এইবিলাক মানুহৰ ঘৰত চব গ'লগৈ মই অকলে আছোঁ আৰু মই ঘৰত যাওঁ নেমু চিঙিলোঁ বহুত গৰম লাগিছে আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব একো নালাগে যাওক বেয়া লাগিছে মনটো একদম আঘাত পাইছোঁ মানে চিনি নাপালেও মানে নিজৰ এটা হেৰি সংস্কৃতি দাঙি ৰখা কাৰ্বিটো হয়নে নহয় সকলো এইবিলাক মিলা প্ৰীতিৰে থাকিব লাগে কাৰ্বি আংলং বুলি এনেকৈ হেৰি কৰিব নালাগে কাৰ্বি আংলং ঠাইখন শ্বিলং যেনেকুৱা কাৰ্বি আংলংখনো তেনেকুৱা তাত যদি ৰাস্তা ঘাইপথ ধুনীয়াকৈ বনাই দিয়া হয় পূৰা জলপ্ৰপাত ঢালি দিয়া হয় এইখনে শ্বিলং হৈ যাব বহুত ঠাণ্ডা ক'ব লাগিব আমাৰ গাঁৱৰ ফালে এতিয়া মই 4 তাৰিখে ঘৰত যাম বাৰু এই আহা 4 তাৰিখে মে' ঘৰত মাহঁতে মাতিছে অলপমান গৈ আহিম বাই বাই আজিলৈ ৰাখিছোঁ আৰু